জানুৱাৰী 7 তাৰিখে মই গুৱাহাটীত ইণ্টাৰভিউ দি আছিলোঁ। যিহেতু 4th গ্ৰেডৰ ইণ্টাৰভিউ চলি আছে, সকলোৱে গমে পাইছে। যিসকলে দিছা সকলোৱে গম পাইছে যে 4th গ্ৰেডৰ ইণ্টাৰভিউ চলি আছে। মই 7 তাৰিখে গৈছিলোঁ ইণ্টাৰভিউ দিয়া। ৰাতিপুৱা 8টাৰ পৰা এটা লাইন পাতি আছোঁ। যিহেতু 9টা বজাত ইণ্টাৰভিউ আছে, 9টা বজাত টাইমটো দিছে। 9টা বজাত এডমিট কাৰ্ডত 9টা বজাত লেখা আছে, সেইকাৰণে লাইন পাতি আছোঁ 8টা বজাৰ পৰা। 9টা বজাত লাইন পাতি 9টা বজাত সোমালোঁ ভিতৰত। সোমাই তাৰপিছত যিহেতু সকলোৰে বৰ্ড নাম্বাৰ দি আছে, বৰ্ড নাম্বাৰ চাইড মোৰ আছিল। তাতে গৈ মই বহিলোঁ। তাতে মই বহি আছোঁ। বহি থাকোঁতে মোৰ ছাৰজনক দেখা পালোঁ, যিজন মানে ছাৰজনে মোক 9-10ত মোক অংক পঢ়াইছিল। যিজন মাষ্টৰৰ কাৰণে মই মানে মেট্ৰিকত লেটাৰ পাইছিলোঁ, 85 পাইছিলোঁ মানে অংকত। সেইজন ছাৰক মানে মই তাতে লগ পালোঁ। ছাৰজনো তাতে থিয় হৈ আছে। ছাৰজনক দেখা পাই মই মানে মাত লগালোঁ, ছাৰ আপুনি নেকি ইয়াতে? ছাৰে মোক মাত লগালে, অঁ মই ইয়াতে বুলি ক'লা। তাৰপিছত ছাৰক সুধিলোঁ যে খবৰ পাতি কেনেকুৱা, মোকো সুধিলে এতিয়া কি পঢ়ি আছা, কি কৰি আছা, এনেকৈ সুধিলে। তাৰপিছত এনেকৈ বহি থাকি মই ডকুমেণ্ট ভেৰিফিকেশ্যনত গ'লোঁ। ডকুমেণ্ট ভেৰিফিকেশ্যনত যাওঁতে মোৰখিনি হ'ল, মই তাৰপিছত আগুৱাই গ'লোঁ। যাওঁতে ছাৰো বহি যায়। ছাৰো বহি মই মানে অবাক, হা ছাৰো ইণ্টাৰভিউ দিব আহিছে এনেকুৱা মানে মোৰ মনত মানে এনেকুৱা হৈছে, ছাৰেও ইণ্টাৰভিউ দিব আহিছে। ছাৰক মাতি, ছাৰ আপুনি ইণ্টাৰভিউ দিব আহিছে নেকি বুলি ক'লে। ছাৰ কয়, মুখখন অলপ বেকাৰ কৰে, ময়ো ইণ্টাৰভিউ দিব আহিছোঁ। মাথা গৰম, মোৰ তেতিয়া মাথা গৰম, মাথা বেয়া হৈ গৈছে মানে। হা মোক যিজন মাষ্টৰ অংক পঢ়ি মোক লেটাৰ পঢ়িছিল মেট্ৰিকত, সেইজন মাষ্টৰে মোৰ লগত একেলগে ইণ্টাৰভিউ দিব আহিছে। চেছে কি ক'ম মানে, মাষ্টৰে ছাত্ৰই একেলগে ইণ্টাৰভিউ দিব আহিছোঁ। তাৰপিছত ভাবি আছোঁ যে একেলগে ইণ্টাৰভিউ দিব আহিছোঁ, তাকো 4th গ্ৰেডৰ। ভাবি আছোঁ যে কি হ'ব কি নহ'ব, এনেকৈ মনে মনে ভাবি আছোঁ। ৱেইটিং ৰুমত, ইণ্টাৰভিউ ৱেইটিং ৰুমত বহি আছোঁ। বহি থাকি মনে মনে ভাবি আছোঁ যে এই চাকৰিটো মোতকৈ বেছি মোৰ ছাৰজনৰ বেছি প্ৰয়োজন। চলি থকা মানুহ, পৰিবাৰ থকা মানুহ। চ' মোৰ ইমান প্ৰয়োজন নাই এই চাকৰিটো, কিন্তু ছাৰৰ বেছি প্ৰয়োজন আছে এই চাকৰিটোৰ। সেই বুলি ভাবি মনতে ভাবি মানে বহি আছোঁ। থাকি তাৰপিছত ইণ্টাৰভিউ দিব গ'লোঁ। যাই ইণ্টাৰভিউত মোক সুধিলে যে ইণ্টাৰভিউৰে সুধিছে যে তোমাৰ নামটো কি, মেট্ৰিক কেতিয়া পাছ কৰিলি, হাই ছেকেণ্ডেৰী কেতিয়া পাছ কৰিলি, তাৰপিছত মেট্ৰিকত পাৰ্চেণ্টেজ কিমান আছিল, হাই ছেকেণ্ডেৰীত পাৰ্চেণ্টেজ কিমান আছিল, তাৰপিছত ল'ৰা ৰজাৰ প্ৰকৃত নাম, ল'ৰা ৰজাৰ নামটো কি আছিল, ইয়ানা বন্দী কেতিয়া আছিল, এনেকুৱা ধৰণৰ কুৱেশ্যন হৈছে। গোটেই সহজ কুৱেশ্যন হৈছে, বহুত বেছি টান কুৱেশ্যন হোৱা নাই। তাৰপিছত মই ভাবি আছোঁ, মই ছাৰৰ কথা ভাবি আছোঁ মানে মোতকৈ বেছি ছাৰক এই চাকৰিটোৰ প্ৰয়োজন, এইটো কথাই ভাবি আছোঁ মানে মনত। ইণ্টাৰভিউ সময়তো মই মানে সেইটো কথাই মনত ভাবি আছোঁ। ভাবি থাকি তাৰপিছত ছাৰক ক'লোঁ, মোৰ নামটো সুধিলে, নামটো সোধাতে মই ক'লোঁ মঙলদৈ ডেকা। মই মানে এনেকৈ ভুলকৈ কওঁ বুলিয়ে কৈছোঁ, কাৰণ যিহেতু মোতকৈ ছাৰক চাকৰিটো বেছি প্ৰয়োজন, যাৰ কাৰণে মই মানে ছাৰক সুযোগটো দিব বিচাৰিছোঁ যে ছাৰে চাকৰিটো পাল, মোক ইমান চাকৰিৰ প্ৰয়োজন হোৱা নাই। সেই বুলি ভাবি মই চব এনচাৰ ভুলকৈ দি থৈ আহিলোঁ। কি কবি আৰু, অলপ এতিয়া মাষ্টৰ ছাত্ৰই যদি একেলগে ইণ্টাৰভিউ দিব যাওঁ 4th গ্ৰেডৰ, তাকো 4th গ্ৰেডৰ, কেনেকুৱা লাগিব কৈছোঁ। সেইকাৰণে ভাবিলোঁ ছাৰে চাকৰিটো পাক দে, পৰিয়াল থকা মানুহ, চলি থকা মানুহ, চলি থকা মানুহ, ছাৰে পাক বুলি সেনেকৈ মই মানে এটা উত্তৰ নিদিলোঁ। মানে উত্তৰকেইটা জানো, কিন্তু এটা উত্তৰ নিদিলোঁ। উত্তৰ নিদিয়াকৈ ঘূৰি গুচি আহিলোঁ। কি কবি, দুখৰ কথা মানে। মাষ্টৰ ছাত্ৰই একেলগে ইণ্টাৰভিউ দিব গৈছে, তাকো 4th গ্ৰেডৰ। কি হ'ব।